নমস্কাৰ ৰাইজ, মই ব্ৰিগেন। আজিৰ দিনটো আৰম্ভণি হয় ৰাতিপুৱাৰ বিচনা আৰু তাৰ পিছত বিচনাৰ পৰা শুই উঠি ডাইৰেক্ট ভগৱানৰ ওচৰত প্ৰণাম কৰিলোঁ। আৰু প্ৰণাম কৰি কিনে ডাইৰেক্ট এক্সাৰচাইজ কৰিবলৈ আহিলোঁ, যাতে দেহাটো বেমাৰ আজাৰৰ পৰা নিৰোগী হৈ থাকে। যিহেতু আজি শনিবাৰ, আপোনালোকে জানে মই শনিবাৰ আৰু মংগলবাৰে হনুমান চালিচা পাঠ কৰোঁ। সেইকাৰণে ৰাতিপুৱা সোনকালে শুই উঠি গাটো ধুই ল'লোঁ। তাৰ পিছত গাটো ধুই আহি ঘৰৰে মন্দিৰটোত হনুমান চালিচা পাঠ কৰিলোঁ। হনুমান চালিচা পাঠ কৰি আহি মায়ে ক'লে যে যা চকত যা, লং পেণ্টটো চিলাই লৈ আহ। ক'লোঁ দে হ'ব দে, যাওঁ মই চকত। চকৰ পৰাই আহি কিনে মায়ে ভাত দিলে আৰু ময়ো ভাত খাই আজি মিনি ব্লগটো সামৰণি মাৰিলোঁ।